তো নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে পুনৰ এক নতুন ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোৱে থাম্বনেল দেখিয়ে গম পাইছে আজি মই কেনেধৰণৰ অলপ কথা বতৰা আপোনালোকৰ লগত আলোচনা কৰিম। তো বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো হ'ব অলপ বেলেগ ধৰণৰ কথা বতৰা। তো বন্ধু বান্ধৱীসকল, মই ভিডিঅ'টো দুদিনমানৰ আগতে বনাব লাগিছিল বা বনাম বুলি মই ভাবি আছিলোঁ, কিন্তু কিছুমান বেলেগ প্ৰব্লেমৰ কাৰণে মই ভিডিঅ'টো বনাব পৰা নাছিলোঁ। তো বন্ধু বান্ধৱীসকল, লেটকৈ হ'লেও মই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ, কাৰণ মই ভিডিঅ' বনাম বুলি ভাবি আছিলোঁ। মোৰ 150 ছাবস্ক্ৰাইবাৰ যেতিয়া কমপ্লিট হ'ব তেতিয়া মই এই ভিডিঅ'টো বনাম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া মোৰ 150 পাৰ হৈ 161 হৈছে। লেটকৈ হ'লেও মই ভিডিঅ'টো বনাইছোঁ, মানে চেলিব্ৰেশ্যন কৰিছোঁ, আপোনালোকৰ লগত কথা বতৰা পাতিছোঁ। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ লগত মোৰ কথা বতৰা আছে যে মোৰ চেনেল খোলাৰ দিনৰে পৰা এতিয়া প্ৰায় 1.5 মাহমান হৈছে। চেনেল প্ৰথম খুলিছিলোঁ, খুলি তাত মই ভিডিঅ' আপলোড কৰিছিলোঁ, আৰু এটা দুটাকৈ আজি মোৰ 161টা 161টা ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে। আৰু ছাবস্ক্ৰাইবাৰসকলে মোৰ ভিডিঅ'বোৰ চাইছে, আৰু লগতে নন ছাবস্ক্ৰাইবাৰ কিছুমান ভিউৱাৰসকলেও মোৰ ভিডিঅ'বোৰ চাইছে, কম বেছি পৰিমাণে হ'লেও, সীমিত সংখ্যক হ'লেও সকলোৱে মোক ছাপোৰ্ট কৰিছে। তো বন্ধু বান্ধৱীসকল, তো আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। কথাটো হৈছে যে আপোনালোকে যে ইমানখিনি মৰম বা চেনেল আগবঢ়াইছে, 161 ছাবস্ক্ৰাইবাৰ এনি সহজে হোৱা বস্তু নহয়। আপোনালোকে সকলোৱে সহায় কৰিছে বাবে মোৰ 161 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে। আৰু বন্ধু বান্ধৱীসকল, এনেদৰে যেন মোক আগলৈকো আপোনালোকে সহায় কৰিব, মোৰ ভিডিঅ'বোৰ চাব। আচলতে এইটো মই কমপ্লিট কৰা নাই, এইটো আপোনালোকে কমপ্লিট কৰিছে বুলি ক'ব লাগিব, কাৰণ মই চেনেলটো খুলিছোঁ, তাত মই ভিডিঅ' আপলোড কৰিছোঁ, কিন্তু তাত চাইছে আপোনালোকে, ছাবস্ক্ৰাইব আপোনালোকে কৰিছে, লাইকো আপোনালোকে কৰিছে, আৰু কমেণ্টো আপোনালোকে আগবঢ়াইছে। বিভিন্ন ধৰণৰ কমেণ্ট ভিডিঅ'ৰ ওপৰত আপোনালোকে আগবাঢ়িছে। তো বন্ধু বান্ধৱীসকল, মোক খুব ভাল লাগিছে। তো বন্ধু বান্ধৱী এনেদৰে আগলৈও মোক ছাপোৰ্ট কৰি যাব। আচলতে কি হয়, চেনেল ক্ৰিয়েট কৰাটো ইমান ডাঙৰ কথা নহয়, তাত ভিডিঅ' বনোৱাটো ইমান ডাঙৰ নহয়, তথাপিতো ইমান সৰুও নহয়। ভিডিঅ' কিছুমান কি হয়, বনাবলগীয়া হয়, বনাই এডিট কৰিবলগীয়া হয়। এডিট কৰি ইউটিউবত দিবলৈ হ'লে নেটৰ প্ৰয়োজন হয়। ভাল নেট পোৱা জেগাত ভিডিঅ' আপলোড কৰিবলৈ বহুত ভাল হয়। আমাৰ ইয়াত নেটৱৰ্কটো ইমান বৰ বেছি ভাল নহয়, ভিডিঅ' আপলোড কৰোঁতে অলপ দেৰি হৈ যায়। তো বন্ধু বান্ধৱীসকল, কি হয়, ভিডিঅ'টো আপলোড কৰাৰ পিছত যিখিনি কষ্ট ইউটিউবাৰসকলে কৰে বা এই ক্ৰিয়েটৰসকলে কৰে, ভিডিঅ'টো বনাওঁতেই কৰে, তাৰ পিছৰখিনি কষ্ট সদায় জনসাধাৰণে কৰে, ভিউৱাৰসকলে কৰে, ছাবস্ক্ৰাইবাৰসকলে কৰে। আৰু ছাবস্ক্ৰাইবাৰসকলে যেতিয়া ভিডিঅ'বোৰ চায় আৰু যেতিয়া চেনেলটো ওপৰত উঠে, ছাবস্ক্ৰাইবাৰ বেছি হ'ব লাগিব আৰু ভিউৱাৰো বেছি হ'ব লাগিব। আৰু ক্ৰাইটেৰিয়াসমূহ সম্পূৰ্ণ হ'বলৈ হ'লে ফুল ছাপোৰ্ট লাগে, সকলোকে ফুল ছাপোৰ্ট লাগিব। সকলো ধৰণৰ ৰাইজে, সকলো অসমৰ ৰাইজে সহায় কৰিব লাগিব। মোকো সকলোৱে সহায় কৰিব বুলি আশা ৰাখিলোঁ। তো বন্ধু বান্ধৱীসকল, মোৰ কথা ইমানখিনি আছিলে। আপোনালোকে ইমান দিনে যিমান মৰম বাৰু চেনেল দিলে সেইখিনি মই পাহৰিব নোৱাৰোঁ। তো বন্ধু বান্ধৱীসকল, এতিয়া মোৰ 160 ছাবস্ক্ৰাইবাৰ আপোনালোকে কমপ্লিট কৰাই দিয়ক। বন্ধু বান্ধৱীসকল, সোনকালে মোক 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰাই দিয়ক, আৰু মোৰ ভিডিঅ'বোৰ চাওক, সকলোৱে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰক, আৰু অসমৰ ল'ৰা হিচাপে সকলো অসমৰ ৰাইজে যেন মোক ছাপোৰ্ট কৰে তাই মই কামনা কৰিলোঁ। তো বন্ধু বান্ধৱীসকলক আপোনালোকক মই ৰিকুৱেষ্ট কৰি কৈছোঁ, সকলোৱে মোৰ চেনেলটো আগুৱাই যোৱাত সহায় কৰক, আৰু 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰাই দিয়ক, আৰু মোৰ ভিডিঅ'বোৰ সকলোৱে চাওক, আৰু তাত লাইক কৰক। আৰু ভিডিঅ'টো চাই আপোনালোকৰ ভিডিঅ'বোৰ মানে কেনে লাগিছে, আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে ভিডিঅ'বোৰ চাই আপোনালোকৰ কেনে লাগিছে নিশ্চয় কমেণ্ট কৰক। ভালে বেয়া, যদি ভাল লাগিছে ভাল বুলিয়ে কমেণ্ট কৰক, যদি বেয়া লাগিছে বেয়া বুলিয়ে কমেণ্ট কৰক। মই আপোনালোকৰ কমেণ্টবিলাক মই নিশ্চয় ৰিপ্লাই কৰিম, আৰু আপোনালোকৰ পৰা যিখিনি ভুল ভ্ৰান্তি আছে সেইখিনি আপোনালোকৰ জৰিয়তে মই শুধৰাবলৈ চেষ্টা কৰিম। তো বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো ইমানেই আছিলে। মোৰ চেনেলটো যদি কোনোবা প্ৰথম আহিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰা, আৰু ভিডিঅ'টো যদি চাই আছে প্লিজ এটা ভিডিঅ'টো লাইক কৰা, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰা। যেতিয়া মই নতুন নতুন ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাব। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো আজিলৈ সমাপ্ত কৰোঁ।